Hey guys, welcome back to my YouTube channel Satish Vlogs. আৰু মই আহিলো আজি হাৰমতি পাৰ্বতীপুৰলৈ আৰু ইয়াত এখন চাপৰিলৈ আহিলো। এই চাপৰিখনত সব বাগান সবজি বাগান আছে। তাতে আমি পাচলি মানে সবজি কিনিব গৈ আছো। আৰু মানে খুৰাৰ লগত আৰু খুৰা ইয়াতে থাকে আৰু খুৰাক বাইক চলাব দিছো আৰু মই এয়া এইবিলাক কৰি গৈ আছো আৰু সো ৰাইট গাইজ ফাইনেলি আহি পালো এইখন বাগান আপোনালোকে দেখিছে আৰু খুৰা বাইকখন ষ্টেণ্ড কৰিলে আৰু এতিয়া আমি যাম বাগানৰ ভিতৰলৈ আপোনালোকক দেখুৱাম কিমান ধুনীয়া আছে জেগাটো। আপোনালোকে চাৰিওফালে দেখি পাইছে সেউজীয়া সেউজীয়া সব চাৰিওফালে। মুনাখন লৈ যাওঁ ন গ্লভছটো ৰাখক ইয়াতে। ইয়াৰ পৰা সব অৰুণাচল বান্দৰদেৱা গোটেই মানে হাৰমতি এৰিয়াটোৰ পৰা হেৰি লয় শাক পাচলি লয়। আৰু এইটো অমিতা হাইব্ৰিড ন, এইটো হাইব্ৰিড অমিতা কিমান ডাঙৰ ডাঙৰ চাওক, আমাৰ লোকেলতকৈ বেছি ডাঙৰ। এই কাম নাই গেলিছে আৰু গেলি গৈছেগৈ। জাতিলাও পৰি গৈছেগৈ আৰু বন্ধাকবি ফুলকবি বিলাহী মানে কি ক'ম আৰু লোকেল গৰু। আমাৰ মিচিং এৰিয়া হয় ইয়াত পাৰ্বতীপুৰ বুলি। আৰু ইয়াত অৰুণাচল আসাম আৰু অৰুণাচল বৰ্ডাৰৰ ওচৰত আছে বান্দৰদেৱা আৰু হাৰমতি। Dopo sebelum dia okai tak bona terus tu tapum dong abduna pida spray mau pakai kuon jaga tu dunia cari kalau mana gute hewijan oi hewijia pele kita mana he poribesh বেগু বলে বস্তু অকাই দিব না আবাদি আবাদি ওই বস্তু ভেঙে নাঙো মালা আমি কেনেকৈ জানিম আমাৰ তাতো নহয়। এইটো কি হয় কোনে বাংক আধা কেজি মান ওলা বেগ কিলো। আপোনালোকে দেখিছে সেইখন আমাৰ মিচিঙত কি বুলি কয় মামা খুৰাই ক'ব এতিয়া আমাৰ মিচিঙত মানে সেইটো বাংক বুলি কয়। এই বাংকতে পিমাৰা বাংকটো সৰু সৰু ডাঙৰটো পত্তানে চিতে বাংকম না তিতাগুটি অমিয়াতকৈ তিতাগুটি এই অকাই এইটো মোক কম দাম বতুৱা এইটো বতুৱা জিলিমিলি এম অমিয়া আমিতো নাজানো ন সেইটো কাৰণে itu মিচিঙত চিতবাংক খেতি কৰিছে ইয়াত বহুত আছে। আধা বিঘামান হ'ব ন টোটেল মিলনে পুৰিয়েনে লেনে তাৰমানে বাপৰে আজিয়ে সোমাই পাইছোঁ বাগানত ইমান ধুনীয়া আছে। তোমালোকে যাৰ যাৰ ওচৰত আছে সি গম পাব বাগান থাকিলে কিমান ধুনীয়া হয় আৰু বস্তু মানে শাক পাচলি কিমান কমকৈ পায় কম ৰেটত। আৰু যিকেইজনৰ লগত নাই মানে ওচৰত নাই ইহঁতে গম পাইছে চাগে কিমান দামত শাক পাচলি কিনিবলগীয়া হৈছে। আৰু তাকে খুৰা ঘৰলৈ আজি আহিছিলোঁ। খুৰা আৰু মই আহিলোঁ বাগানলৈ হাৰমতি বজাৰৰ পৰা অকণমান কোন চাইড হ'ব নৰ্থ চাইড হ'ব ন নৰ্থ চাইডে 2 কিলোমিটাৰমান হ'ব 2-3 কিলোমিটাৰমান হ'ব সেইটো ভিতৰত আছে। এটা চাপৰি অঞ্চল হয় মিচিং গাঁও। ইয়াত চব এইপিনে গাঁও আছে এইপিনে ধৰিবই নোৱাৰিগৈ ৰ'দৰ পোহৰত
পিনে গাঁও আছে বহুত ডাঙৰ এৰিয়া মিচিং গাঁও হয় ইয়াত আৰু তাকে আজি বজাৰ হেৰিলৈ আহিলোঁ আপোনালোককো দেখুৱালোঁ ইমান ধুনীয়া জেগা আছে আৰু বাগান আছে ইয়াত চব্জিৰ বাগান চাহ বাগান যদি কাৰোবাৰ দহা সকাম থাকে ইয়াৰ পৰা কণ্টেক্ট কৰিব পাৰিব আৰু মই আছোঁৱে নহয় কণ্টেক্ট কৰিবৰ কাৰণে খুৰাৰ লগত আছে খুৰাই কণ্টেক্ট কৰি দিব যদি কাৰোবাক লাগে মাজুলীলৈতো আৰামছে পাই যাব কম দামত কম ৰেটত মাজুলীলৈকেতো ইমান খৰচ নহয়গৈ আমাৰ মাজুলীতো আছে ন এই বজাৰ হেৰি ফাৰ্ম নহয় ফাৰ্ম আছে আমাৰ তাতো হ'লেও আমাৰ তাত বেছি দাম হয় ইয়াত বহুত সস্তা আমাৰ তাত বিলাহী এতিয়া 50 টকাকৈ চলি আছে ইয়াত আকৌ 20 টকাকৈ পাইছোঁ ফাৰ্মত আৰু বজাৰতো নাই ইমানটোৱে হ'ব অকণমান আজি ৰাতিৰ কাৰণে এতিয়া আমি যামগৈ আৰু ইয়াৰ পৰা আৰু সেইপিনে মালিক আছে মানে আমাৰ ককা হয় আপোনাৰ মোৰ ককা নিজে হাল চহাই আছে আৰু চব পইচা দি মেলি যামগৈ আৰু হেৰি বিলাহী ছিঙি ল'ম বিলাহী মাও তাৰপিছত আমি যাওঁগৈ দেখুৱাম আপোনালোককো আমতি বজাৰখন অকণমান ঘূৰি ফুৰি আৰু অলপ ছিঙি ল'ম সেইটো শুকান মাছৰ লগত খাব ভাল হয় কিন্তু একদম পকৰীৰ নিচিনা ইয়াতকৈ ডাঙৰ নহয় ন এইটো নাই দেখি ডাঙৰ লগ পোৱা নাই যেতিয়ালৈকে ইমানটোৱে বগৰী সমান ডাঙৰতে পাইছোঁ আৰু এতিয়া মানে আন চিজন নেকি এইটো অঁ ঠিক মোৰ হাতৰ পৰা পৰি গৈছে আকৌ স্প্ৰে কৰিব লাগিব এইটো জিলিমিলি শাকটো ছিঙক আকৌ খাবলৈ ভাল নহয় এইটো এইবিলাক ফুল আছে কোনে ফুল খাব এতিয়া ইয়াত হাৰমতিত মতা কুকুৰাই কণী পাৰি আছে তাকে খাব যাওঁ খাবলৈ আহিলোঁ হাৰমতিলৈ আৰু খাই মেলি যামগৈ কালিলৈ আজি ৰাতি ইয়াতে থাকিছোঁ আমিও ইয়াৰ পৰা যাওঁ আৰু মানে আৰু গৈয়ে থাকোঁ আমাৰ খুৰাহঁতৰ ৰুমত সোমাই গৈ কি কৰিম সেইটো আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে তেতিয়া মজাটো লাগিব ন মজাটো আহিব চব বলক আমি তিতাগুটি ছিঙিলোঁ আৰু এতিয়া আহিলোঁ বিলাহী ছিঙিবৰ কাৰণে বেছি নহয় খাবৰ কাৰণে ছিঙি লৈ যামগৈ মানে কিনি লৈ যাম লগতে জিলিমিলি ছিঙিলোঁ এতিয়া আমি বিলাহীটো ছিঙি লওঁ অলপ খুৰা আৰু মই ছিঙি আছোঁ 1 কেজি বিলাহী একো হেৰি নাই দাগি চাগি নাই সুন্দৰ বিলাহী একদম মানে মাল মাগুৰ একদম ক'বই নালাগে মাল মাগুৰ এইটো চাওক আপেল নিচিনা কাশ্মীৰৰ আপেল কাশ্মীৰৰ আপেল একদম মাল মাগুৰ ইয়াত বোকা লাগি আছে ভয় লাগি যাব চালে দোকানদাৰ নে দেখিলেহে গম পাব দেই মালটো কিমান ধুনীয়া হ'ব 2 কেজি মানে হ'ব এই গাটো দমল কৰি লৈ ৰাং মই কি কৰিম যাব ইমান খোৱা মানুহ নাই দমাঙি মানে বিলাহী আমিতো ইমান নাখাওঁৱেই ব্ৰইলাৰ মুৰ্গী আনিলে খাওঁ আৰু আমাৰতো এই ঔটেঙাটো চলে আমাৰ তাত বিন্দাছ ঔটেঙাৰ লগত মাৰক মস্তি আমাৰ এইটো লোকেল মাল হয় ন যিমানেই নকওক এইবিলাক চব গেলিলে যিমানেই নকওঁ আমাৰ লোকেল মালটো টেষ্টি বেলেগ এখন গাঁৱৰ মানুহে এনেকৈ এইখন অঞ্চলত ফাৰ্মিং কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু ইহঁতে এখন ফাৰ্মৰ মানুহজনে মানে মালিকজনে মাহেকত
1,00,000 ওচৰত পাই বোলে ইনকাম এনেকৈ ইহঁতে জীৱন নিৰ্বাহ কৰি আছে বাগানটো ঘূৰি পকি চাই লওঁ চুকে কোণে চাই মেলি যাওঁগৈ আৰু এতিয়া টাইমো হৈছে আৰু গধূলি সময় হৈছে আৰু ইয়াত জলকীয়া খেতি যেনেকৈ মানে মাজত খান্দি দিয়ে তেনেকৈ নহয় আৰু ইয়াকতো মালটো উলিয়াবলগীয়া গুটিটো বহুত মেহনতি আছে বিনা মানে কষ্টত ফাৰ্ম খুলিব বিচাৰিলেতো ফাৰ্ম কৰিব নোৱাৰিব চাগে আৰু কম খৰচত নহয় মানে বেগেনাতকৈ গুটিয়ে দিব ল'ব আৰু তাকে কম খৰচত নহয় আৰু মেক্সিমাম একটা বাগান খুলিবলৈ 5-10 লাখৰ কমত কথা পাতিবই নালাগে এই ৰখোন আকৌ বালি মুঞ্চাৰ এইটো মানে পানী ৱাটাৰ পানী যোগান দিবৰ কাৰণে লৈ আহিছোঁ এতিয়া ৰুমলৈ গৈ আহিছোঁ লোকেল পৰকটো আজি বনাম আৰু ফুলকবি বিলাহী আৰু এইটো কি আছিলে তিতাগুটি আৰু লোকেল আলু এটা ফ্ৰাই আৰু মাংস ফুলকবি বিলাহী এইটো জোল চ' আমি এতিয়া ৰুমলৈ গৈ আছোঁ সেইটো ৰেডি কৰিবৰ কাৰণে জিলি মিলি শাকটো মানে ভাজি হ'ব আৰু ৰাতিপুৱা কি হ'ব আমাৰ ফাইনেলি আমি ৰুমলৈ গৈ পাইছোঁগৈ নাইট পাৰ্টি এইখনে হ'ল মানে পুৰা 1 বস্তা আনিলোঁ আমি আৰু ৰুম কিমান টকাৰ কৈ দিয়া ভেলিটো মানে এক বেগ 70 ৰুপিছত এক বেগ বিলাহী ফুলকবি ইয়াত আছে বিলাহী ফুলকবি তিতাগুটি আৰু এইটো কি বুলি কয় একদম নাই কমি কিমান আছে 10 কেজি ওচৰত 10 কেজি মাল আমি বহুত ধুনীয়া লাগিছে নহয় 70 ৰুপিছত আনিলোঁ একদম তাজা মাল ধুনীয়া আৰু মানে বহুত ভাল আৰু একো ডিফেক্ট নাই সেইটো বোকা সোমালে পৰিলে মানে ৰাস্তাত আৰু আহিলোঁ ৰুমলৈ মালটো ভিতৰত ৰাখি লওঁ গ্লভছো হেলমেট গ্লভছ ৰাখি থৈছোঁ এতিয়া উলিয়াইছোঁগৈ আৰু ৰাতি পাৰ্টি কৰিবৰ কাৰণে দেখিছে এক পাচিত কিমানকৈ পৰিছে এতিয়া গোটেই পাচিটো মানে হিচাপ কৰিবলৈ গ'লে মানে 5 কেজিৰ ওপৰত হ'ব এইটো ফুলটো মেলি দিব লাগিব কিমান ধুনীয়া আছে এইটো চাওক আপোনালোকে যদি লাগে আমাক একদম এক পাচিত ইয়াত নাই কমেও আছে 3-4 কেজি কিমানকৈ 3-4-12 120 30 টকাকৈ 120 কিন্তু আমাৰ মাজুলী ইয়াৰ দাম হ'ল 40 টকা একদম ধুনীয়া আৰু বিলাহী কাশ্মীৰী আপেল ইয়াতে থোৱা হ'ব কাশ্মীৰৰ আপেল এইবিলাক হ'ল জিলিমিলি শাক আৰু কাশ্মীৰী আপেল এইবিলাক চোৱা মানে আমি নিজৰ মামাৰ বুলিয়ে দিছে আৰু কিন্তু বেলেগত ইমানটো মানে নাপায় ইমান কম দামত নাপায় কিন্তু আমি কাশ্মীৰী চেফ মানে কাশ্মীৰী আপেল মানে কাশ্মীৰৰ আপেল লৈ আহি বিলাহী হয় ফাৰ্মো হ'লেও বহুত ধুনীয়া মানে ধুনীয়া আছে তাজা প্ৰব্লেম নাই আৰু গোটেই এই এক পাচিৰ দাম হ'ল 70 টকা যদি হিচাপ কৰিব যায় তেতিয়া নাই কমেও 300-400 টকা মাল আছে ইয়াত এইটো গুটি আৰু বিলাহী কিমানকৈ কৈছিলে 30 টকা অলৰাইট গাইজ ফাইনেলি আজি ৰাতিৰ পাৰ্টি মুৰ্গীটো হ'ব আৰু এতিয়া আমি খানা ৰেডি কৰিম আৰু মুৰ্গীটো মাৰি চাফ চিকুণ কৰি লওঁ তো বলক এতিয়া আমি জুইশাললৈ যাওঁ জুইশালততো ষ্টাৰ্ট হৈ গ'ল পানী গৰমাই লৈছে এইটো মাৰি লওঁ আৰু জুই জ্বলাই লওঁ ভেলাঘৰ কি হয় সৰু ঘৰ পকৰো ধৰ তো ৰাতি পাৰ্টিৰ কাৰণে
লোকেল মুৰ্গী আৰু লগতে ক'ত গ'ল পাচলি শাক পাচলি না না লোকেল মুৰ্গীৰ লগত কি আছিলে ফুলকবি বিলাহী আলু তাৰ লগত খাম আৰু লগত হ'ব এইটো কি আছিলে এই গুটিটো যে তিতা গুটি আৰু কি আছিলে আৰু এটা তিতা গুটি আৰু আলু এইটো ফ্ৰাই হ'ব লোকেল আলু আৰু এইটো হ'ল লোকেল কুকুৰা আৰু আমাৰ সৰু চৌকা আজি বনাইছিলোঁ আজি হাৰমতি আহিয়ে বনালোঁ মই আৰু বাবা আৰু এইটো হ'ল চিষ্টাৰ ইটো চিষ্টাৰ আৰু এইটো পোৱালি ইয়াৰে ভিক্ষাৰী এজনক পালোঁ ৰাস্তাৰ পৰা বুটলি আনিছোঁ এইজনক ৰাস্তাৰ পৰা বুটলি আনিছিলোঁ আৰু এয়া লাইফত গানা লগাই লৈছোঁ পানী গৰমাইছোঁ আৰু লোকেল মুৰ্গী যাব দুকুমা ৰেডি আমাৰ এতিয়া মুৰ্গী চফা কৰি ল'ম গৰম পানী ঢালি দিছোঁ ৰ'ব এইটো খতম নকৰিবা যাতে ছালটো কোমল হওক एकदम सुनगंग को सब जुगाड़ रेडी 한밤에 나 홀로 너를 생각하네 이런 기분 설명할 수 없어 원래 이맘쯤 너와의 여행을 생각했었는데 네가 좋아하던 와인과 선물을 준비했겠지 Alright guys, finally our party ready. Itu all baji আৰু লগত আছে মাউণ্টেইন ডিউ এতিয়া আৰু সো এতিয়া আমি খাই লওঁ তোমালোকে নাচাব আমাৰ খোৱাটো এইটো গাঁৱৰ হেতা হয় ক'ত থালি গাঁৱৰ হেতা এইটো হ'ল আগৰ দিনৰ হেতা হয় এইটো বহুত মৰমৰ ৰাখিছে আৰু বাবাৱে এতিয়া বাকিব অলপ ভাগ কৰোঁ এইটো ডাকনি এইটো হাপৰ হয় একো নাই দালি একো নাই তিতাটো দি দিয়া ভাজি লওঁ গানটো মাংস লোকেল মাংস হয় লোকেল কুকুৰা মাংস হয় লোকেল কুকুৰা মাংসৰ লগত এইটো মাউণ্টেইন ডিউ এয়াহে মাউণ্টেইন ডিউ আৰু লগত আছে এইটো মোৰ কাৰণে আৰু এইটো হ'ল বাবাৰ কাৰণে এইটো হ'ল ইম্পেৰিয়েল ब्लैक मास्टर समझ लो ये ब्लैक टाइगर है और ये है माउंटेन ड्यू मजा
কেনেকুৱা লাগিছে বাবা তহঁত দুইটা লুকাইছে